হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'ত মই এন ফ্ৰাংকৰ ডায়েৰীৰ সমূহ প্ৰশ্ন উত্তৰ কৰাই দিম। তোমালোকে ভালদৰে লিখি ল'বা, ঠিক আছে? কৰ প্ৰশ্নসমূহ: জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? উত্তৰ হ'ব ইহুদী সম্প্ৰদায়ৰ। এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? অটো ফ্ৰাংক। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল? এটা পইনাগাৰত লুকাই আছিল, ঠিক আছে? নেক্সট কুৱেশ্যন: এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল? উত্তৰ: এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখিছিল। নেক্সট কুৱেশ্যন: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি আছিল? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? উত্তৰ: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম হৈছে এডল্ফ হিটলাৰ, আৰু এই সেনাধ্যক্ষজনে ইহুদীসকলক নৃশংসভাৱে হত্যা কৰিছিল। খৰ প্ৰশ্নসমূহ: এন ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল? উত্তৰ: এন ফ্ৰাংকে ডায়েৰী লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তাইৰ এজন প্ৰকৃত বন্ধু নাছিল। তাই বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত গতানুগতিক কথা বতৰাহে পাতিছিল, কিন্তু তাই অন্তৰৰ উজাৰি কথা বতৰা পাতিবৰ কাৰণে এজনো বান্ধৱীৰ অভাৱ আছিল। সেইবাবে তাই ডায়েৰীটোকে প্ৰিয় বন্ধু বুলি ভাবি তাইৰ অন্তৰৰ সকলোবোৰ কথা হিয়া উজাৰি লিখিছিল, ঠিক আছে? নেক্সট কুৱেশ্যন: দিনলেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল? উত্তৰ: ভৱিষ্যতে কোনোবাই এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা জানিব ইচ্ছা কৰিব পাৰে বুলি এন ফ্ৰাংকে দিনলেখাসমূহ সম্পাদনা কৰিছিল। নেক্সট কুৱেশ্যন: অটো ফ্ৰাংকে পৰিয়ালসহ কিয় পইনাগাৰত আত্মগোপন কৰি আছিল? উত্তৰ: নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে অটো ফ্ৰাংকে পৰিয়ালসহ পইনাগাৰত আত্মগোপন কৰি আছিল। এনচাৰবোৰ ভালদৰে লিখিবা দেই তোমালোকে। মই পঢ়ি দিছোঁ, তোমালোকে ভালদৰে লিখি যাবা। নেক্সট কুৱেশ্যন: গ. মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল, কিয়? বুজাই লিখিবলৈ গৈছে। উত্তৰ: মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি সেইদিনা এন ফ্ৰাংকে উপলব্ধি কৰিব পাৰিছিল, যিদিনা তেওঁৰ একোৱেই কাম নথকাৰ কাৰণে তেওঁ হতাশাত ভুগিছিল। তেতিয়াই তাই দেখিছিল সন্মুখৰ টেবুল এখনত এদম কাগজ পৰি আছে। কাগজৰ দমটো বছৰ বছৰ ধৰি সেই টেবুলখনতে পৰি আছিল, তথাপিও সিহঁতৰ আপত্তি নাছিল। তেতিয়াই তাই অনুভৱ কৰিলে যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি, কাৰণ কাগজ য'তেই পৰি থাকক তাৰ একো হেৰি নাই, কিন্তু মানুহ এৰি পৰি থাকিলে কি হয়, এই কিবা এটা কাম নাই এন নাই বুলি ভাবে। ঘ. এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? উত্তৰ: এন ফ্ৰাংকে নিজকে অকলশৰীয়া বুলি অনুভৱ কৰিছিল কাৰণ তাইৰ কোনো প্ৰকৃত বান্ধৱী নাছিল। তাই গতানুগতিকভাৱেহে পৰিয়াল আৰু বন্ধু বান্ধৱীহঁতৰ লগত হাঁহি ধেমালি কৰে, কিন্তু তাইৰ মনৰ ভাৱ উজাৰি ক'ব পৰা এজনো প্ৰকৃত বন্ধু নাছিল। সেইবাবে তেওঁ অকলশৰীয়া বুলিও অনুভৱ কৰিছিল। 3 নম্বৰ: কিটি কোন? এন ফ্ৰাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল? বুজাই লিখা। উত্তৰ: কিটি তাইৰ ডায়েৰীখন। এন ফ্ৰাংকে মনৰ ভাৱ উজাৰি ক'ব পৰা এজনো প্ৰকৃত বন্ধু নাছিল, সেইকাৰণে তাই ডায়েৰীখনকে নিজৰ প্ৰকৃত বন্ধু বনাইছিল, আৰু এন ফ্ৰাংকৰ মনৰ ভাৱ উজাৰি কথাবোৰ ডায়েৰীত লিখিছিল। সেই ডায়েৰীখনৰ নাম কিটি বুলি সম্বোধন কৰিছিল। ডায়েৰীখনতে নিজৰ মনৰ ভাৱ উজাৰি লিখিব পাৰিছিল, সেইকাৰণে কিটিক তাই প্ৰকৃত বন্ধু বুলি গণ্য কৰিছিল। 4 নম্বৰ: এন ফ্ৰাংকেৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল? লিখি ল'বা দেই এনচাৰটো। বুজি নাপালে কমেণ্টত জনাবা, ঠিক আছে? এইটো আধাটো হয়, লিখি ল'বা।
5 নম্বৰ প্ৰশ্ন, এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল? উত্তৰটো হ'ব এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল। তেওঁ আইতাকৰ স্মৃতিৰ বাবে এডাল মমবাতি জ্বলাইছিল। নেক্সট কুৱেশ্যন 8 নম্বৰ, বিপৰীত শব্দ লিখা। উত্তৰবোৰ লিখি ল'বা দেই, বিপৰীত শব্দ। ন নম্বৰ প্ৰশ্ন, তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। উত্তৰ, যান্ত্ৰণা হ'লে কষ্ট, কৰুণ হ'লে কাতৰ, কিশোৰী হ'লে বালিকা, মৃত্যু হ'লে মৰণ। ঠিক আছে, ভালদৰে লিখিবা কুৱেশ্যনবোৰ, এনচাৰবোৰ দেই। চ' এই পাঠটোৰ সমূহ প্ৰশ্ন উত্তৰ শেষ হৈছে, লিখাই দিছোঁ তোমালোকক, আৰু তোমালোকে এটা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, ধন্যবাদ, বাই।